নমস্কাৰ বন্ধুসকল, 2021 বৰ্ষৰ সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাই আপোনালোক সকলোকে নৱবৰ্ষৰ ওলগ যাচিলোঁ। তো এয়া চাওক, মই বৰ্তমান পথাৰত আছোঁ। একচুৱেলি এইটো ব্লগ বুলি নহয়, মই গৰু আনিবলৈ আহিছোঁ, সন্ধিয়া হ'ব হৈছে। তো ভাবিলোঁ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। ফেমিলিটো ডাঙৰ নহয়, তৎসত্ত্বেও যিমান কেইজন ছাবস্ক্ৰাইবাৰ আছে সকলোৱে যাতে ইংৰাজী এই নৱবৰ্ষৰ আগন্তক মানে যিটো আহিলে আৰু এই নৱবৰ্ষই যাতে সকলোৰে মনোকামনা পূৰ্ণ কৰে আৰু নতুন উদ্যম শক্তি লৈ সকলো ক্ষেত্ৰতে যাতে আগবাঢ়ি যাব পাৰে, তাকে আশা কৰি মই নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু 2020 বৰ্ষত যি হ'ল এইবিলাক পাহৰি যাওক। আৰু সঁচাকৈ 2020 বৰ্ষত বহুত ভাল ভাল কথা শিকাই গ'ল, যাতে যদি আপুনি যিকোনো কৰ্ম ভালকৈ জানে সেই কৰ্মতেই ব্যস্ত থাকক। সেই কৰ্মই আপোনাক নিশ্চয় সুফল লাভ কৰিব, মানে সুফল দিব আপোনাক। তো ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বেছি দীঘল কৰিব খোজা নাই, কাৰণ ব্লগ টাইপৰ নহয়। এয়া চাওক, সন্ধিয়া আমাৰ এয়া গাঁৱৰ পৰিৱেশ চাওক না, বৰ সুন্দৰ পৰিৱেশ। একচুৱেলি গাঁও বুলি ক'লে সকলোৰে মন ভাল লাগে। তো গাঁৱলীয়া ল'ৰা, আমাৰ চিধা চিধি কথা, এনেকুৱা কথা আছে প্ৰায়। বাৰু যি কি নহওক, ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো ধন্যবাদ।